নমস্কাৰ এয়া মই আপোনালোকক দেখুৱাইছো ভেটাপাৰ উপৰকাউন্দা প্ৰাথমিক বিদ্যালয়ে যুগুত কৰি ওলোৱা প্ৰাচীৰ পত্ৰিকাখনিৰ নাম হৈছে কুহিপাত। ইয়াত আমাৰ সহকাৰী শিক্ষক আব্দুল বাৰেক ছাৰে ছাত্ৰ ছাত্ৰীসকলক প্ৰাচীৰ পত্ৰিকাখনিত যিবিলাক উপাদান দি পেলাই আমি প্ৰাচীৰ পত্ৰিকাখন বনাইছোঁ সেইখিনি বুজাই আছে তেখেতে। এয়া আমাৰ প্ৰাচীৰ পত্ৰিকাখনিৰ নাম হৈছে কুহিপাত। ইয়াত বিভিন্ন শিতানৰ কিছু চিত্ৰ, তাৰপিছত মহৎ লোকৰ বাণী, প্ৰধান শিক্ষকৰ একলম, ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা লিখিত কিছুমান স্বৰচিত কবিতা আছে আৰু কিছুমান কুইজৰ প্ৰশ্ন আছে। আমাৰ এটা ভাল চিত্ৰ ইয়াত প্ৰকাশ পাইছে, সেভ ট্ৰী সেভ আৰ্থ। আমি পৃথিৱীখনত যদি গছ গছনি জীয়াই ৰাখোঁ তেতিয়াহ'লে আমি পৃথিৱীখনকো জীয়াই ৰাখিব পাৰিম। ইয়াত বিদ্যালয়ৰ শনিবৰীয়া চৰাৰ ফটো দিয়া হৈছে, অসমৰ মেপ আছে, ইয়াত অসমৰ বিভিন্ন জিলাবিলাক দেখুওৱা হৈছে। তাৰপিছতে বিশেষকৈ আৰু এটা মুখ্য আকৰ্ষণ হৈছে আমাৰ ক'ভিডৰ সময়ত ছাত্ৰ ছাত্ৰীয়ে ল'ব লগা সাৱধানতা, এই বিষয়ে ইয়াত লিখা হৈছে, হাতৰ দিয়া হৈছে আৰু বিভিন্ন বিষয় সামৰি পেলাই আমাৰ ইয়াত এই প্ৰাচীৰ পত্ৰিকাখন অতি সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। বিশেষকৈ আমাৰ বিদ্যালয়ত সহকাৰী শিক্ষক শুভঙ্কৰ নন্দী, আব্দুল বাৰেক ছাৰ, উৎপল কোঁৱৰ আৰু বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীসকলে এই প্ৰাচীৰ পত্ৰিকাখনিত বিভিন্ন লিখনি দিছে আৰু সেই লিখনিসমূহ প্ৰকাশ কৰা হৈছে। আৰু এটা বিশেষ মুখ্য আকৰ্ষণ, কৰোণাৰ বিষয়ে এটা কবিতা ইয়াত লিখা হৈছে, ইয়াছিমুল ইছলামে লিখিছে, আমাৰ ছাত্ৰ। গতিকে সুন্দৰ একে ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। ছাত্ৰ ছাত্ৰীৰ শিক্ষণত যথেষ্ট উপকাৰ হ'ব। প্ৰত্যেক দিনাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে এইসমূহ তেওঁলোকে আহি পেলাই পঢ়ে, ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। আমাৰ ইয়াত সম্পাদক শুভঙ্কৰ নন্দীৰ এক কলম আছে, ইয়াত ধুনীয়াকৈ ইয়াত লিখা হৈছে। গতিকে এয়া আছিলে আমাৰ বিদ্যালয়ৰ পৰা প্ৰকাশিত আমাৰ প্ৰাচীৰ পত্ৰিকাখনি, ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। আমাৰ বিদ্যালয়খন হ'ল ভেটাপাৰ উপৰকাউন্দা প্ৰাথমিক বিদ্যালয়, সমল কেন্দ্ৰ কচুৱা, শিক্ষাখণ্ড কঠীয়াতলী আৰু জিলা নগাঁও, অসম। গতিকে সকলো ৰাইজৰ সহায় সহযোগ আমি বিচাৰিছোঁ। আগন্তুক দিনতো এই প্ৰাচীৰ পত্ৰিকাখনি আমি মাহে মাহে প্ৰকাশ কৰাৰ এটা সিদ্ধান্ত কৰা হৈছে। প্ৰত্যেক মাহতে প্ৰাচীৰ পত্ৰিকাখনিত ন ন লিখনিসমূহ আমি প্ৰকাশ কৰিম। গতিকে এয়াই আছিলে আমাৰ বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকাখনি। ধন্যবাদ।